মা হালধিৰ গোন্ধত আমোলমোল থানাৰ লকাপ চাকৰি কিনি বিয়াখন পতাৰ কথা ভাবিছিলহে পিছে মাৰে হৰি ৰাখে কোনে তুলুং ভুতুং উপঙিছে 5 ACS APSৰ বিয়া আগমনিৰ চক্ৰ বিষয়া হিমাংশু চৌধুৰী মা হালধিৰে গাটো ধুই নতুন জীৱন আৰম্ভ কৰাৰ কথা আছিল অহা 30 নৱেম্বৰত কইনা ঠিক হৈছিল গুৱাহাটীৰ পিছে 8 নৱেম্বৰৰ দিনটোৱে সকলো কৰিলে উলট পালট কাহিলীপাৰা স্থিত বিশেষ শাখাৰ কাৰ্যালয়ত বহি ACS হিমাংশুৱে কিজানি ভাবিছে বিয়াখন হ'বগৈনে ACS ৰুমি শইকীয়া ভদ্ৰ মহিলা অৱশ্যে এতিয়াও পলাতক চাকৰি বাকৰি কিনি ৰাজপতিত্ব বিষয়াৰ চকীত বহি সংসাৰৰ আৰম্ভণিৰ সিদ্ধান্ত লৈছিল বন্দবস্তিও হৈছিল ভগৱানৰ ওচৰত আশীষো লৈছিল হঠাৎ বিনামধে বৰ্জপা APS জয়ন্তনাথ মা হালধি গাঁত খনাৰ সিদ্ধান্ত লৈছিল অচিৰেই কইনা হেনো অভয়াপুৰী ভাবি দৰা এতিয়া লকাপত এতিয়া বিয়াখনৰ হ'ব কি ACS দেৱজিৎ বৰা আছিল বিদ্যুৎ বিভাগৰ মিটাৰ ৰিডাৰ দেৱজিৎ বৰাৰ প্ৰেমিকা হেনো মহাপ্ৰতাপ নিজেতো ACS হলেই এতিয়া প্ৰেমিকজনকো মিটাৰ ৰিডাৰ কৰি ৰাখে কেনেকৈ প্ৰথমে ACS তাৰ পিছতহে বিয়া পিছে দেৱজিৎ বৰাৰ মনৰ মা হালধিৰ গোন্ধত এতিয়া আমোলমোল বশিষ্ঠ থানাৰ লকাপ বিয়া আৰু ৰাজশ্ৰী সেন ডেকা আঢ়ৈটকীয়া মন্ত্ৰীৰ সুযোগ্য পুত্ৰৰ অতীত বৰ দুখৰ দুবাৰকৈ বিয়া ঠিক হৈছিল পিছে দুয়োবাৰে নাকচ কৰিছিল কইনা ঘৰে মন্ত্ৰী পুত্ৰ হলেওতো সন্মানৰ এটা কথা আছে এইবাৰো ঠিক হৈছিল হঠাৎ স্বপ্নভংগ ৰাজশ্ৰী সেনৰ এইবাৰ বিয়া চূড়ান্ত পিছে হ'ব কি কোনে ক'ব পাৰোতেনো কইনে জন্ম মৃত্যু বিবাহত সদায় ওপৰলাৰহে সিদ্ধান্ত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম